কাৰণ যোৱা নিৰ্বাচনতো আমি বিজেপিয়ে বেলেগে UPPলে বেলেগে খেলিছিলোঁ তাৰপিছত ৰিজাল্ট তেওঁলোকে এবছলিউট মেজৰিটি নাপালে আমিও নাপালোঁ তাৰ কাৰণে আমি লগ লাগি চৰকাৰ এটা গঠন কৰিছোঁ আৰু যোৱা 4টা বছৰ আমি একেলগে কাম কৰিলোঁ তাৰপিছত নিৰ্বাচন আহিছে এতিয়া প্ৰত্যেক পলিটিকেল পাৰ্টিৰ নিজা নিজা সিদ্ধান্ত হয় নিজস্ব কিবা থাকে সেইকাৰণে আজি বিজেপিয়ে কৈছে যে তেওঁলোকে নিজাববীয়াকৈ কাউন্সিল নিৰ্বাচনটো খেলিব আমিও সেইটোকে সিদ্ধান্ত লৈছোঁ কাৰণ আমি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট অহা কাউন্সিল নিৰ্বাচনৰ অকলশৰীয়াকৈ খেলাৰ সেইটো আমি ৱেলকাম কৰিছোঁ তেখেতে বহু কথা এনেই নকয় চিন্তা চৰ্চা কৰি কয় আৰু তেওঁ কাৰো অপকাৰ নকৰি সকলোৰে ভাল হওক সেই কথাটো চিন্তা কৰি কথাখিনি কয় আমি কোনো ৰাজনীতি দলে কাৰো ওপৰত নিৰ্ভৰ নকৰে UPPলেও কাৰো ওপৰত নিৰ্ভৰ নকৰে বিজেপি কাৰো ওপৰত নিৰ্ভৰ নকৰে তেওঁলোকে কিবা কৰিছে আমিও খেলিম আৰু সেইটোৱে আমি নিজস্ব প্ৰিন্সিপলত ধৰি কিবা কৰি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছোঁ তেখেতসকলেও নিশ্চয় প্ৰস্তুত হৈছে তেখেতে বক্তব্যত আমাৰ ক'ব লগা একো নাই যিহেতু ৰাজনৈতিক দলৰ নিজস্ব কিবা থাকে স্বাধীনতা থাকে সেইকাৰণে তেখেতে পাৰ্টিৰ হৈ বক্তব্য দিছে আমিও আমাৰ ফালৰ পৰা আমি নিজস্বভাৱে নিৰ্বাচন খেলিম সেই কথাটো আমিও সিদ্ধান্ত লৈছোঁ কিন্তু আমি সেইটোকে কিবা কৰোঁ যাতে যেহেতু আমি একেলগে এতিয়া চৰকাৰ চলাইছোঁ চৰকাৰ শেষ হোৱালৈকে ইলেকশ্যন নেক্সট নিৰ্বাচন নোহোৱালৈকে আমাৰ চৰকাৰ চলি থাকিব একেলগে কাম কৰিম কিন্তু নিৰ্বাচন আমি বেলেগে খেলিম কিন্তু MP নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে UPPL বিজেপি আৰু SGPৰ মাজত আনটো দলে এইটো দলত জইন কৰিব নালাগে তাৰপিছত মুখ্যমন্ত্ৰীৰ মুখতে তেনেকুৱা মন্তব্য নাই এতিয়ালৈকে জইন কৰিতো তেনেকুৱা হোৱা নাই ইলেকশ্যন খেলাটো বেলেগ কথা তাৰপিছত কোনোবা পাৰ্টিৰ কৰ্মী বেলেগ পাৰ্টিত যোগদান কৰা সেইটো বেলেগ কথা কিন্তু আমি সেইটোকে বিচাৰোঁ যে বিজেপিৰ কোনো প্ৰাৰ্থী বা কোনো সদস্য UPPলে যোগদান নকৰক বা UPPলৰ কিবাই কোনো কৰ্মী যাতে বিজেপিক যোগ নকৰে সেইটো আমি চবেই বিচাৰোঁ কিন্তু নিৰ্বাচন খেলাৰ বেলেগ কথা সেইটো নিৰ্বাচনটো নিজস্বভাৱে খেলিব কিন্তু যোগদান যেতিয়া আমি একেলগে আছোঁ এতিয়া এইখিনি সময়ত তেনেকুৱা হ'লে সেইটো আমাৰ কাৰণে ঠিক নহ'ব বিজেপিৰ কাৰণে ঠিক নহ'ব আমাৰ কাৰণে ঠিক নহ'ব বিজেপিত যোগদান কৰাইছে তেনেকুৱা পাৰ্টি ৱৰ্কাৰটো যোগদান কৰে সাধাৰণ ভোটাৰ হিচাপে কোনোবাই যোগদান কৰিব পাৰে ভোটাৰতো আচলতে পাৰ্টি বুলি নাথাকে ভোটাৰ কাইলৈ বিজেপিক ভোট দিয়া মানুহটো আজি আমাকো দিব পাৰে বা পৰহিলে আকৌ বেলেগ পাৰ্টিক দিব সেইকাৰণে ভোটাৰ আচলতে পাৰ্টি নাথাকে ভোটাৰ হিচাপে কোনোবাই যোগদান কৰিছে পাৰ্টিত কিন্তু পাৰ্টি ৱৰ্কাৰে কোনেও ক'তো যোগদান কৰে বিজেপিৰ আমাৰ তাত যোগদান কৰা নাই আমাৰো বিজেপিত যোগদান কৰা নাই সেইটো খাটাং চব পলিটিকেল পাৰ্টি নিজস্ব চৰিত্ৰ ৰাখি পেলাই ইলেকশ্যনত খেলে কোনেও কাৰো ওপৰত নিৰ্ভৰ নকৰে বা কাৰোবাৰ কান্ধত ভৰ দি ইলেকশ্যন খেলিবলৈ আগবাঢ়ি নাহে চবেই নিজৰ নিজৰ কিবা